স্যাৰ আপোনাৰ সৈতে থকা ব্যক্তিজনেই আপোনাৰ বাবে সঠিক ব্যক্তি বুলি আপুনি কেনেকৈ জানে জনপ্ৰিয় এবাৰ এনে হৈছিল শংকৰণ পিল্লাইৰ পৰিয়ালৰ সৈতে ডিনাৰ কৰি আছিল আৰু যেতিয়া সকলো ডিনাৰৰ কাৰণে বহিলে তেওঁ থিয় হৈ ঘোষণা কৰিলে মই ৰাস্তাৰ সিপাৰে থকা লুচিক বিয়া কৰাম আশা কৰোঁ তেওঁৰ নামটো এইটো নহয় তেতিয়া দেউতাকে ক'লে কি তুমি লুচিক বিয়া কৰাবা তাইৰ যাযাবৰৰ দৰে তাইৰ একো নাই তুমি সেই লুচিক বিয়া কৰাবা মাকে ক'লে কি তুমি সেই লুচিক বিয়া কৰাবা তোমালোকে জানাই খুৰাকসকলে এনে বিষয়বোৰত খোচা বিন্ধা কৰি ভাল পায় খুৰাকে ক'লে কি তুমি সেই লুচিক বিয়া কৰাবা তুমি তাইৰ চুলি দেখিছানে নকল যেন দেখি খুৰীয়েকে ক'লে কি তুমি সেই লুচিক বিয়া কৰাবা তাই সদায় চলনাময়ী তুমি সেই চলনাময়ী নাৰীক বিয়া কৰাবা সৰু ভতিজাকে ক'লে আপুনি লুচিক বিয়া কৰাব তাই আনকি ক্ৰিকেট কি নাজানে আপুনি কেনেকৈ তাইক বিয়া কৰাব শংকৰণ পিল্লাই পিছ নুশুকিলে আৰু ক'লে হয় মই লুচিক বিয়া কৰাম সকলোৱে একে সুৰতে সুধিলে কিয় তেওঁ ক'লে কাৰণ তাইৰ কোনো পৰিয়াল নাই তাত যুঁজিবলৈ বৰ বেছি মতামত নাথাকিব তেন্তে সঠিক ব্যক্তি কোন মই তোমালোকৰ জীৱনৰ পৰা সকলো ৰোমাঞ্চ কাঢ়ি নিব নিবিচাৰোঁ But let me tell you this, there is no right person on this planet. কিন্তু মই তোমালোকক ক'ব বিচাৰোঁ এই পৃথিৱীত কোনো সঠিক ব্যক্তি নাই যদি তুমি তোমাৰ অন্তৰৰ পৰা কিবা কৰা সেয়াই অতিকৈ ধুনীয়া হৈ পৰিব পাৰে এইটো সঠিক হয়নে কোনো সঠিক বস্তু নাই কোনেও কেতিয়াও ক'তো সঠিক ব্যক্তি বিচাৰি পোৱা নাই অ'কে যদি তুমি তেনেধৰণৰ অবাস্তৱ মানসিকতাত সোমাই পৰা মই সঠিক ব্যক্তি বিচাৰি পালোঁ তুমি সোনকালেই নিৰাশ হ'বা তোমালোকে বুজিব লাগিব যে কোনো সঠিক ব্যক্তি নাই প্ৰথমে চাবলগীয়াটো হ'ল ময়েই সঠিক ব্যক্তিজন হয়নে মই সঠিক ব্যক্তি হয়নে আৰু এই পৃথিৱীত কোনো সঠিক মানুহ নাই যদি তুমি বুজি পোৱা তোমাৰ লগত তোমাৰ অদৰকাৰীবোৰ আছে তেওঁলোকৰ লগত তেওঁলোকৰ অদৰকাৰীবোৰ আছে আমি অদৰকাৰীৰে অদৰকাৰীবোৰ মিলাই আগুৱাই যাব পাৰোঁ আমি বুজিব লাগিব যে বিভিন্ন প্ৰয়োজনীয়তাৰ বাবে সম্পৰ্কবোৰ গঠন হয় শাৰীৰিক প্ৰয়োজনীয়তা থাকে মানসিক প্ৰয়োজনীয়তা থাকে আৱেগিক প্ৰয়োজনীয়তা থাকে সামাজিক প্ৰয়োজনীয়তা থাকিব পাৰে আৰ্থিক প্ৰয়োজনীয়তা থাকিব পাৰে বহুতো ধৰণৰ প্ৰয়োজনীয়তা থাকে গতিকে যেতিয়া তুমি ইমানবোৰ প্ৰয়োজনীয়তা লৈ কাৰোবাৰ কাষ চাপা তুমি এজন মগনীয়া হিচাপে যোৱা আৰু এজন মগনীয়াই বাছি ল'ব নোৱাৰে মগনীয়াই যি পায় তাকেই খায় নহয়নে তেওঁ বাচিব নোৱাৰে গতিকে যদি তুমি এই পৃথিৱীত সঁচাকৈ কিবা পচন্দ কৰিব বিচাৰিছা পোনপ্ৰথমে তুমি নিজকে এনে এটা স্থানলৈ আনা য'ত তোমাৰ জীৱনৰ অভিজ্ঞতা নিজেই মনোৰম হ'ব তুমি চমৎকাৰ এতিয়া আমি চাব পাৰোঁ এইজনলৈ কি আকৰ্ষিত হৈছে যদি তুমি সঁচাকৈয়ে চমৎকাৰ মই যেনেকৈ কৈছোঁ তেনেকৈয়ে সকলো ঘটিব কেৰিয়াৰৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত সম্বন্ধৰ ক্ষেত্ৰত তোমাৰ কাৰণে সৰ্বশ্ৰেষ্ঠটো ঘটিব আনক ঠিক কৰিবলৈ যোৱাৰ সলনি যদি তুমি নিজেই নিজক ইমানেই অনন্য কৰি তোলা যে সকলোৱে তোমাৰ সৈতে থাকিব বিচাৰে তেতিয়াহে পচন্দৰ কথা আহিব আৰু এই গোটেই কথাটো যে ক'ৰবাত এজন আত্মাৰ সংগী আছে এইটো আমেৰিকাৰ পৰা আহিছে ভগৱানে তোমাৰ বাবে কেৱল আৰু এজন ব্যক্তি সৃষ্টি কৰিছে কিন্তু আজিকালি তেওঁ প্ৰতি বছৰত তোমাৰ বাবে আৰু এজনকৈ ব্যক্তি সৃষ্টি কৰি আছে স্পষ্টতঃ ভগৱানে তোমাৰ প্ৰতি বহুতো ভুল কৰিছে চোৱা শৰীৰক লগৰী লাগে বুজি পোৱা যায় হয়তো মানসিকভাৱেও তোমাক লগৰীৰ প্ৰয়োজন বুজি পোৱা যায় আৱেগিকভাৱেও তোমাক লগৰীৰ প্ৰয়োজন আত্মাক লগৰীৰ প্ৰয়োজন থাকিব নোৱাৰে আত্মাক লগৰীৰ প্ৰয়োজন নাই নাইবা তোমাৰ বাবেও কোনো নিখুঁত ব্যক্তিৰ সৃষ্টি হোৱা নাই অ'কে এই সৃষ্টিয়ে সকলো ধৰণৰ অনন্য মূৰ্খ তৈয়াৰ কৰিছে তুমি যদি বুজি পোৱা তুমি এক ধৰণৰ মূৰ্খ আৰু বাকী সকলো বেলেগ ধৰণৰ You will understand their nonsense because you know you got your stuff. তুমি তেওঁলোকৰ অদৰকাৰীবোৰ বুজি পাবা কাৰণ তুমি জানা তোমাৰ নিজৰো আছে তুমি যদি ভাবা তুমি নিখুঁত
আৰু ভগৱানে তোমাক বাছি লৈছে আৰু তেওঁ ক'ৰবাত আন এজন নিখুঁত ব্যক্তিৰ নিৰ্মাণ কৰিছে, তুমি এটা দুৰ্যোগৰ দিশে আগবাঢ়িছা, অ'কে? তেনে কোনো কথা নাই। তুমি জানানে, আনকি ৫,০০০ বছৰৰ পাছতো আজিও মানুহে কৃষ্ণক সৰ্বশ্ৰেষ্ঠ প্ৰেমিক হিচাপে পূজা কৰি আছে আৰু আকৰ্ষিত হয়, কিন্তু তেওঁৰ পত্নীসকল তেওঁৰ ওপৰত অতিকৈ অসন্তুষ্ট হয়। গতিকে তুমি কোনো নিখুঁত ব্যক্তি বিচাৰি নোপোৱা। যদি তুমি গভীৰ অনুভূতিৰে কৰা, কিছু চমৎকাৰ ঘটিব পাৰে। ইয়াৰ কাৰণ তুমি জড়িত হোৱাটো। ইয়াৰ কাৰণ এইটো নহয় যে অন্য ব্যক্তিজন উৎকৃষ্ট, নহয়। আনকি যদি তুমি এটা বুৰ্বকো পচন্দ কৰা, আচলতে সেইফালৰ পৰা কথাটো সহজ। প্ৰথম কথা, যদি তেওঁ বুৰ্বক নহ'লহেঁতেন, তেওঁলোক কিয় তোমাৰ ওচৰলৈ আহিব? নহয়, মই মাত্ৰ ধেমালি কৰিছোঁ। গতিকে তুমি যদি আনকি এটা বুৰ্বকো পচন্দ কৰা, কোনো কথা নাই। যদি তুমি নিজকে জড়িত কৰা, ই সুন্দৰ হৈ পৰিব পাৰে। তুমি ব্ৰহ্মাণ্ডৰ বুদ্ধিমান ব্যক্তিকো যদি পচন্দ কৰা, এইটো এটা দুৰ্যোগ হ'ব পাৰে। গতিকে এই ইজন সিজনৰ বাবে সৃষ্টি হয় জাতীয় অদৰকাৰী কথা নাভাবিবা। নহয়, তুমি আচলতে বিপৰীতটোহে পচন্দ কৰা। কিন্তু কিছু সময়ৰ পাছত তুমি লাহে লাহে তেওঁলোক তোমাৰ দৰেই বুলি আশা কৰিবলৈ আৰম্ভ কৰা। এইটো এটা গুৰুতৰ ভুল। কাৰণ আৰু এজন মানুহ যদি তোমাৰ দৰে হৈ পৰে, তুমি দুদিনো তেওঁক সহ্য কৰিব নোৱাৰিবা। হেল্ল', তুমি প্লিজ মোক কোৱা, তোমাৰ ঘৰত যদি আৰু এজনো মানুহ থাকে, তুমি তাত থাকিব পাৰিবানে? তুমি সুখী তেওঁলোক বেলেগ কাৰণেহে। এইটো চমৎকাৰ যে কোনো তোমাৰ দৰে নহয়, নহয়নে? এই পৃথিৱীত কোনো তোমাৰ দৰে নহয়। চেষ্টা কৰি চোৱা। কোনো তোমাৰ দৰে নহয় আৰু সেইটো ভাল। সমতা বিচাৰিব নালাগে। প্ৰয়োজন নাই। এই পাৰ্থক্যটোৰ কাৰণেই তুমি টেংগো কৰিছা, অন্যথা নহ'লহেঁতেন।